দোকানলৈ আহিলোঁ কিবা এটা কিনিম বুলি বিচাৰি আছোঁ চুৱেট কলিজাজনীলৈ স্কাৰ্ট এটা লৈছোঁ এইটো 300 টকা দাম লিখা আছে আদাবাৰীত আছোঁ আদাবাৰী ভিটু মাৰ্কেট ভিটু শ্বপিং মল ভিটু মলত সোমালোঁ অকণমান বস্তু কিনো বুলি দাদাও ল'লে ময়ো ল'লোঁ ভিটু আপোনালোকে ভিটু মলটো দেখিছে সেইয়া চাই লওক দূৰৰ পৰা দেখাই দিছোঁ আৰু সেইতে আমাৰ বাইকখন থৈছোঁ বাইক লৈ মালিগাঁও যাওঁ ভিটু মাৰ্কেট কিবা মহলীয়া ভিটু মাৰ্কেটখন পূজাৰ অফাৰ চলি আছিলে অফাৰ এতিয়া বন্ধ আৰু এইখন শ্বপিং মলতে আহি কেইটামান বস্তু ল'লোঁ পেট্ৰল শেষ হৈ গ'ল আৰু এই আদাবাৰী পেট্ৰল পাম্পত আহি তাত মানে পেট্ৰলটো ভৰাই লৈছোঁ আমি খোজকাঢ়ি পাহাৰলৈ উঠি আহিছোঁ লগত আছে কোন হয় কাব্যনীল দাদা আৰু মই আমি মানে 1996 97 98 বৰ্ষকেইটাত সদায় মানে কলেজলৈ অহা যোৱা কৰিছিলোঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত পঢ়িছিলোঁ আৰু এইটো ৰাস্তাই মই সদায় অহা যোৱা কৰিছিলোঁ বিৰাট ভাগৰ লাগি যায় মানে ভাগৰ মানে তামাম ভাগৰ ওপৰলৈ উঠি গৈ আহিছোঁ ৰাস্তাটো এপাক আপোনালোকক তলৰ পৰা দেখাই দিওঁ ন এইটো অকুৱা পকা বহুত ওপৰলৈ উঠিব লাগিব এনেকৈ গৈ থাকে বা বহুত ওপৰলৈ পাহাৰ এইখন পাহাৰৰ ওপৰলৈ এনেকৈ আমি লাহে লাহে সদায় মানে 3 বছৰ দিন মই খোজকাঢ়ি অহা যোৱা কৰি আছিলোঁ ওপৰৰ পৰা তললৈ এপাক দেখাই দিছোঁ এই আৰু বহুত ওপৰ আছে আমি এটা ষ্টেপহে দেখাইছোঁ ভাগৰ লাগি যায় ফেফনিও ধৰে পাহাৰৰ মানে এইটো নীলাচল পাহাৰ বহুত ওপৰলৈ উঠি আহি আছোঁ 3 বছৰ দিন এনেকৈ উঠি আহিলোঁ তাৰপাছত কলেজ সামৰি ঘৰলৈ গ'লোঁ আৰু তাৰপিছত বহুত দিনৰ মূৰত আকৌ আহিছোঁ মানে নিজে কলেজলৈ অহা যোৱা কৰা ৰাস্তাটো ঠাইডোখৰ পাহৰিব নোৱাৰিতো চব পাহাৰলৈ উঠি আহি আছোঁ এই তলত গৈ আছে এনেকৈ ৰাম ভাগৰ লাগিছে আজিকালি মানে এতিয়া সময়ত ষ্টেপকেইটা হ'ল মই যেতিয়া কলেজলৈ অহা যোৱা কৰি আছিলোঁ পকা ষ্টেপকেইটা নাছিলে ইয়াত মানে মাটিও আছিলে বৰষুণ দিলে বিৰাট পিছলি যাওঁ আৰু সেনেকৈ পোনকৈ উঠি গৈছিলোঁ আৰু এতিয়া ষ্টেপখিনি বনিছে এইয়া চাওক না এনেকৈ তললৈ গৈ আছে দেখিলে সমান নিচিনা লাগিছে কিন্তু পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ ৰাম ভাগৰ তোমাৰ ভাগৰ লাগে মানে অকণমান সময় এতিয়া জিৰণি লওঁ এইখনকে দেখাইছোঁ কাব্যনীল তাত আছেগৈ তাৰপিছত মই যিখন ঘৰত আছিলোঁ সেই ঘৰখনলৈ লাহেকৈ যাম আৰু হেল্ল' গাইজ তো আজি গৈ উঠি আহি আছোঁ নীলাচল পাহাৰ য'ত মোৰ পাপাই সৰুৰ পৰা পঢ়ি ডাঙৰ হ'ল আৰু মাষ্টৰ কৰিলে আৰু এইফালে যাম এতিয়া এইফালে ব'লক গৈ আছোঁ আহি আছোঁ মই ইমন তাৰপিছত কাবনী আমাৰ পাপা আহি আছে ইটো আগত গৈ আছে এই গোটেই জংঘল ৰাস্তা জঞ্জাল গোটেই দেখাই আছে জংঘল গোটেই জংঘল
কুকুৰ ভুকি আছে বাঘে আহিছে হ'বলা বাঘে আহিছে হ'বলা ভাগৰ লাগি গৈছে দেই মানে এটা সুৰংগৰ নিচিনা হৈছে যিটো ৰাস্তাত মই মানে সদায় আগতে কলেজলৈ অহা যোৱা কৰিছিলোঁ 3 বছৰ কেইদিন আজি আহিছোঁ বহুত বছৰ মূৰত বিৰাট ভাগৰ লাগি গৈছেগে ভাগৰ লাগি গৈছে কিন্তু বোলা হল গোটেইখন জংঘল 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 এই গাঁও দেখিছে দেউতাইনো কেনেকৈ অহা যোৱা কৰোঁ ইমান হাবিখনৰ মাজত এইফালে হে এইফালে আৰু যাব কি মোৰ মুখখন চোৱাই আছে ইমান হাবি নেকি ঘৰটো হে পাই গ'লি সি ঘৰটো এইটো ঘৰ এইটো ঘৰ ভাল লাগিছে এয়া মানুহ ওলাই আহিছে আৰু বহিব দিছে বহিছো আৰু ভাইটিটা লগ পালো এইটো ভাইটি হাৰৰ লুঙলুঙীয়া বাট দৌৰ মাৰিছে দুইটা ইমন আৰু কাব্যনী হৈ গ'ল পূজা আমি আহি আছোঁ এয়া ঘৰলৈ উভতনি যাত্ৰা গুৱাহাটী ৰেলৱে জংচন ইমন আৰু মই স্বয়ংক্ৰিয় যন্ত্ৰচালিত মানে ইয়াত প্ৰথমবাৰ উঠিছে বোলে তাতে উঠি আমি আহি আছোঁ আমাৰ ব্ৰিজ গুৱাহাটী চেংগুৰি প্ৰথমবাৰ উঠি আহিলোঁ ভয় লাগিলে যেন পৰিয়ে যাওঁ তো আমাৰ ট্ৰেইন আহি আছে তাতে ভিডিঅ' কৰি আছোঁ আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া ইমন আৰু মই এই কিমান কি কয় ইণ্টাৰচিটি গুৱাহাটী লিডু এক্সপ্ৰেছ S6ত আমাৰ ছিট 18 আৰু 19 নম্বৰ আমি এয়া ঘৰলৈ যাবৰ কাৰণে ট্ৰেইনত উঠিব লৈছোঁ ইমন বোলা ইমনে ট্ৰেইনত উঠিছে আৰু ময়ো ট্ৰেইনত উঠি লৈছোঁ আৰু ভিতৰত একদম আন্ধাৰ মানে ট্ৰেইনটো দুৱাৰ খুলিছে এতিয়াও সময় বহুত আছে 11:30 ট্ৰেইন যাব আৰু দবাটো খুলিছেহে ভিতৰৰ লাইট জ্বলাই নাই চাওঁ আমি ভিতৰলৈ যাওঁ নাহৰকটীয়া ষ্টেচন আমি নাহৰকটীয়া ষ্টেচন ট্ৰেইনৰ পৰা নামিলোঁ এইমাত্ৰ ট্ৰেইন একদম ভিৰ আহি নামিলোঁ এতিয়া আৰু ঘৰলৈ বুলি ৰাওনা আহি আছোঁ ষ্টেপত নামিলোঁ এইখন ট্ৰেইন ঘৰতে ৰৈ আছে আমি দুটা আহি আছোঁ বাহিৰলৈ ওলাম এতিয়া বাহিৰ পাই গ'লোহি নাহৰকটীয়া